দেখোন কলেনো যাবি বোপাই এই কৰোণা মহামাৰীৰ সময়ত ভেকচিনে কি কয় সেইটোকে ল'বলৈ গৈছিলো বুজিছ কৈছো যিহে মানুহৰ ভিৰ কিমানে ভেকচিন কি সেইটো ল'বলৈ আহিছে মানুহৰ ভিৰত মাস্কখনো ক'ত পেলালো তোক কৈছো কমকে নাপাওঁ এতিয়া ৰাস্তাত আহি থাকোঁতে পুলিচ দুটাই পাইছিলে বুজিছ এটা পুলিচে মোৰ টপিনাত এনেকুৱা এচাৰ দিছে টপিনা একেবাৰে ফাটি গৈছে এই বুঢ়া বয়সতো মাৰ খাবলগীয়া হৈছে ভেচলিনহে ল'বলৈ গৈছিলো মইতো বেয়া কামত যোৱা নাই মানুহৰ ভিৰ বেছি আছিলে কাৰণে বুঢ়া মানুহটোৱে মাস্কখন ক'ত থলো জানো পাহৰিয়ে থাকিলো এনেকে বাৰু এই বৃদ্ধ বয়সত মাৰ খাব লাগে নে কাকা কি ভেকচিন লোৱাৰ কথা কৈছে মইতো বুজি পোৱা নাই প্ৰশান্ত ভাই কাকাৰ কথাটো বুজি পাইছনে ককা কি কৈছে আপুনি ভেকচিন বুলি নকয় নহয় ভেকচিন কয় ভেকচিন ভেকচিন হেনো এনে খং উঠি আছে টপিনাক মৰাৰ কাৰণে মোকে আকৌ ভুল ধৰিবলৈ আহে কিবা এটা ক'লেই হ'ল এই চব মানে ককা মানে জীয়াই থাকিবলৈ মন আছে সেইকাৰণেতো ভেকচিন ল'বলৈ গৈছিলে দেখিছ নহয় দিনক দিনে বুঢ়া হৈ একেবাৰে ভেলৰ গুটি নাইকিয়া হৈ গৈছে বুঢ়া হৈছো যে ভেলৰ গুটিটো নাই আৰু তাতে আকৌ পুলিচেও টপিনাত এচাৰ দিলে উঠিবকে পৰা নাই পিছে ৰকিবুল বোপা আদাক দেখি উঠিলিগা ৰকিবুলৰ ডিঙিৰ তলত থকা হাঁহ দুডাললৈ চা একেবাৰে দুইডাল হাঁহ একেবাৰে ওপৰলৈ উঠি একেবাৰে গাঁতহে গৈছেগৈ তাত পানী অলপ ঢালি মাছ একেবাৰে জীয়াই থ'ব পৰা হৈ আছে একেবাৰে বুদাম চুদাম খুলি একেবাৰে গোটেইটো একেবাৰে হিৰোৱে আৰু আমি বাৰু হিৰো হ'ব নোৱাৰো বাৰু পুলিচৰ কোব খাই আহিছোঁ যি দিছে ৰকিবুল বোপা বেয়া নাপাবা আকৌ দেই মাস্ক এখন কিনি লওঁগে নহ'লে পুলিচৰ কোব আকৌ খাব লাগিব যাওঁ দিয়া বোপা দেই হেল্ল' গাইজ মই মিলন বৰুৱা পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ এটি কমেডি ভিডিঅ' আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ আৰু লগতে ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি দিয়া আছে প্লিজ ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব ধন্যবাদ